Ronos Pegu, go back! Go back, go back! Bhuvan Pegu, কাম নাই! কাম নাই, কাম নাই! Bhuvan Pegu, মিছলীয়া! অসমৰ ভূমিপুত্ৰ সৰ্বদ্বিতীয় জনগোষ্ঠী মিচিং জনগোষ্ঠী 10 লাখতকৈ অধিক ভোটাৰ পপুলেশ্যন থকাৰ পিছতো আজি অসম চৰকাৰে আমাক ৰাজ্যিক বণ্ডৰ পৰা বঞ্চিত কৰিছে। যিটো সময়ত আমি 5 লাখ 6 লাখ পপুলেশ্যন থকা জনগোষ্ঠীক ৰাজ্যিক বঞ্চনাৰ মৰ্যাদা দিয়া হৈছে। আজি অসম চৰকাৰে আমাৰ মিচিং জনগোষ্ঠীক মাহিমাৰ চকুৰে চোৱাৰ উদ্দেশ্য কি? গতিকে আমি অতি সোনকালে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ, আমাক ৰাজ্যিক মৰ্যাদা দিয়ক। আমাক 10খন ডিষ্ট্ৰিক্টত ৰেষ্ট্ৰিক্টেড হলিডে বন্ধ দি আমাক পুতৌ নকৰিব। আমাক আত্মসন্মান লাগে, আমাক স্বাভিমান লাগে, আমাক পৰিচয় লাগে। অসমৰ প্ৰেক্ষাপটত ভাৰতৰ বিশ্ব দৰবাৰত আমাৰ মিচিং জনগোষ্ঠী যে আছে, সেই বন্ধৰ আমাক সেই মৰ্যাদা লাগে। গতিকে আমি আৰু লগতে আমাৰ মিচিং জনগোষ্ঠীৰ পৰা প্ৰতিনিধিত্ব কৰা আমাৰ সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়া, ৰণোজ পেগু ডাঙৰীয়াক আমি আপোনালোকক সোঁৱৰাই দিছোঁ। ক'ত গ'ল আপোনালোকৰ ডিমাণ্ড? আপোনালোকে ছিক্স শিডিউল আৰু যিটো লিগাং বন্ধক লৈ যি ধৰণে আমাৰ মিচিং সমাজক আপোনালোকে ৰাজনীতি কৰিছিলে, ৰাজপথত লৈ আন্দোলন কৰাইছিলে, আজি কিন্তু 10 বছৰে আপোনালোকৰ মুখখন বন্ধ হৈ থকা দেখি পাইছোঁ। কোনো বিধানসভা বা যিকোনো ক্ষেত্ৰত আপোনালোকক মাত মতা দেখা নাই। গতিকে আপোনালোকে নাভাবিব মিচিং ৰাইজক আপোনালোকৰ এই জেপৰ পকেটত ৰাখিছোঁ বুলি। আজি মিচিং ৰাইজে সজাগ হৈছে। যদি আপোনালোকে আপোনালোকৰ লক্ষ্য উদ্দেশ্যৰ পৰা বিচলিত হয়, অনাগত দিনত কিন্তু ইয়াৰ উত্তৰ নিশ্চয়কৈ দিব। গতিকে আমি শেষত ভুৱন পেগু ডাঙৰীয়া, ৰণোজ পেগু ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, অতি সোনকালে আমাৰ যিটো ন্যায্য দাবী আমাক যোগ্যতা অনুসৰি আমাৰ যিটো অধিকাৰ দিয়ক। অন্যথা অনাগত দিনত ৰাজপথত গণতান্ত্ৰিকভাৱে আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। সদ্য ঘোষিত কেবিনেট বৈঠকত আমাৰ অসমৰ দ্বিতীয় সৰ্ববৃহৎ মিচিং জনগোষ্ঠীৰ আলি আই লৃগাঙত দীৰ্ঘদিন ধৰি আমি যি দাবী কৰি আহিছোঁ, তাক নাকচ কৰি অসম চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, তাক আমি অতি দুখেৰে তেওঁলোকক গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ। আমাৰ মিচিং জনগোষ্ঠীৰ প্ৰতিনিধি 5জনকৈ বিধায়ক আছে, তেওঁলোককো আমি আজিৰ দিনত ধিক্কাৰ জনাইছোঁ। সেই সিদ্ধান্তৰ আমাৰ সৰ্ববৃহৎ দ্বিতীয় জনগোষ্ঠীৰ মিচিং সম্প্ৰদায়ৰ আলি আই লৃগাঙত তেওঁলোকে যি চৰম অন্যায় কৰিছে, তথাপিও তেওঁলোকে যে অন্যায়ভাৱে তেওঁলোকে নিশ্চুপ হৈ আছে, কিন্তু ৰাইজৰ প্ৰতিনিধি হৈ আজি পৰ্যন্ত তেওঁলোকে মাত এষাৰ নাই। তেওঁলোক কেৱল মাত্ৰ গাদী চাৰ্টত বহি থকা আমি দৃষ্টিগোচৰ হৈছোঁ। কিন্তু নীৰৱ ভূমিকা পালন কৰাৰ কাৰণ কি? ৰাইজক উত্তৰ দিব লাগে, ৰাইজক তেওঁলোকে জবাবদিহি হ'ব লাগে। আমি গতিকে আজি জনাই মহকুমা প্ৰধান কাৰ্যালয় সন্মুখৰ পৰা আমি মিচিং জনগোষ্ঠী হৈ আমি তেওঁলোকক আমাৰ মিচিং সম্প্ৰদায়ৰ আলি আই লৃগাঙত ৰাজ্যিক বন্ধ দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু অন্যথা অসম চৰকাৰক মিচিং সম্প্ৰদায়ৰ লোকে কেতিয়াও ক্ষমা নকৰে। সময় বৰ নিষ্ঠুৰ। গতিকে সময় থাকোঁতে যদি আমাৰ দল সংগঠনে যদি আমাৰ মিচিং জাতিৰ কাৰণে বৃহত্তম দ্বিতীয় আমাৰ মিচিং জাতিৰ কাৰণে আলি আই লৃগাং বন্ধৰ কাৰণে যদি আমাৰ জাতীয় সংগঠনে যদি আমাৰ জাতিৰ কাৰণে যদি মন নিবিষায়, গা নিবিষায়, কোনে বিষাব? গতিকে আমাৰ দল সংগঠনসমূহে আজি বিকি গ'ল। ৰণোজ ভুৱনৰ চামচাগিৰি হ'ল, চোৱা চেলেকা হ'ল। গতিকে নিজৰ জাতিৰ কাৰণে মাত মাতিবৰ কাৰণে ইহঁতে সংকোচ কৰা হ'ল, ভয় কৰা হ'ল। কিন্তু আমি ভয় নকৰোঁ। ৰণোজ আৰু ভুৱনক ইয়াৰ পৰা মই ৰণোজ ভুৱনক সকীয়াই দিব বিচাৰিছোঁ। মিচিং এলেকাত আগন্তুক নিৰ্বাচনসমূহত নিষিদ্ধ কৰা হ'ব। লগতে আমাৰ জনজাতিসকল মিচিংসকলক ঠগি ছিক্স শিডিউলৰ নামত, মিচিঙৰ নামত মাবলাখন পিন্ধি, অৰ্কখন পিন্ধি, মিচিঙৰ চোলাখন পিন্ধি মিচিং জাতিৰ গোটেই অৰ্থ, মিচিং জাতিৰ মান সন্মান সকলো শেষ কৰি দিলে। গতিকে আজিৰ এই তাৰিখত আপোনালোকৰ এই ছ'চিয়েল মিডিয়াৰ যোগেদি, আপোনালোকৰ এই সাংবাদিকৰ যোগেদি সকীয়াই দিব বিচাৰিছোঁ। আজিৰ তাৰিখত আমাৰ মিচিং জাতি ৰণোজ আৰু ভুৱন নহ'লেও আমি মিচিঙৰ গাত আমাৰ মূলা গাভৰুৰ তেজ আছে, আমাৰ মিচিঙৰ তেজ আছে। আমি আলি আই লৃগাং 10খন ৰেষ্ট্ৰিক্টেড হলিডে আমাক নালাগে। আমি ৰাজ্যিক বন্ধ হিচাপে আমি দাবী জনাম। আগন্তুক দিনত জংগী আন্দোলন কৰিবৰ কাৰণে আমি মহিলাই, আমাৰ মিচিং মিৰি জীয়ৰী মূলা গাভৰুসকলে আমি নিশ্চয় আগন্তুক দিনত যুঁজিম। আমি যুঁজি আমাৰ দল সংগঠনৰ চামচাগিৰিসকলক চোৱা চেলেকা, ৰণোজ আৰু ভুৱনৰ চোৱা চেলেকা
তোমালোকে সকলক সকীয়াই দিছোঁ তহঁতে নিমাত হৈ বহি থাক নিমাতী কন্যা হৈ বহি থাক তোমালোকে ওলাই আহিব নালাগে আমি মূলা গাভৰু আমি মিচিং জীয়ৰী আমি জয়মতীৰ আমি সকলোৱে মিচিং মূলা গাভৰু সকলোৱে ওলাই আহি জাতিৰ হকে মই শ্ৰীমতী কনকলতা পেগুৱে আমি জাতিৰ হকে মাত মাতি যাম আলি আই লৃগাং অসম গোটেই অসমৰ ৰাজ্যিক বন্ধ আমি দাবী কৰিম লগতে সদনুজ পেগুৱে সঘিৰণা কৰে যে মিচিঙৰ শিক্ষা অৰ্হতা কম মিচিঙৰ চাকৰি কৰা মানুহ কম হোৱাৰ কাৰণে আমি ৰেষ্ট্ৰিক্টেড হলিডে দিছোঁ বুলি সদনুজক ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ অল অভাৰ অসম বাদ দিয়ক অল অভাৰ ইণ্ডিয়াত চেন্নাই মেংলৰ মুম্বাই সকলো ভাৰতবৰ্ষত আলি আই লৃগাং মনা হয় কাংকিন কাবাং পতা হয় গতিকে আজি ইয়াৰ হতুৱাই আপোনালোকৰ হতুৱাই আমি সকীয়াই দিব বিচাৰিছোঁ আমি আছোঁ আমি 10খন জিলা নালাগে আমাক অসম ৰাজ্যিক বন্ধ হিচাপে যেতিয়ালৈকে ঘোষণা নকৰে তেতিয়ালৈকে আমি জঙ্গী আন্দোলন কৰিবলৈ বাধ্য হ'ম बाजाज कम्पानिनि बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां बेसेन नाङाजासे 2 लिटार पेट्रल गंनै हेलमेट सीट कभार 12 टाइम्स वाशिं कुपन मोननो हागोन